Hello guys, মই pankajmaina আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ফেৰখলৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' বনাব লৈছো। আমাৰ কনমানিটোৱে সদায় কৈ থাকে ওলাই যাওঁ। সো আজি তিনচুকীয়ালৈ উলিয়াই লৈ আহিছো। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দুলিয়াজানৰ পৰা তিনিচুকীয়ালৈ যোনটো ৰাস্তা, এই ৰাস্তাটো সঁচাকৈ বৰ ধুনীয়া। আপোনাৰ অলপ আগৰ পৰা বাগান ষ্টাৰ্ট হ'ব, এয়া বাগান। তেতিয়া বৰ্তমান আমি পাই গৈছোঁ এই দেওশাল তিনিআলি। এয়া অলপমান আগতে দেওশাল তিনিআলি। ইয়াৰ পৰা আপোনাৰ প্ৰায় তিনিচুকীয়া বাহাদুৰ চাৰিআলিলৈকে বাগানৰ মাজে মাজে ৰাস্তাটো। আৰু আজি বতৰটো বহুত ধুনীয়া, ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই, ডাৱৰীয়া। আকাশখন চাওক না। চাহ বাগানৰ মাজে মাজে ৰাস্তাৰে তিনিচুকীয়া যাত্ৰা। এইফালে আপোনালোকে দেখিবলৈ পাইছে জাবৰ ডোম। তিনিচুকীয়া টাউনৰ যিমান জাবৰ আছে চব ইয়াতে ডোম কৰা হয়। তিনিচুকীয়াৰ জাবৰ ডোম। ইয়াতে গোন্ধ কিন্তু বহুত বেয়া গোন্ধ দেই। এই ৰাস্তাটো যদি আহে এইটো এটাকৈ বেয়া লগা কথা, গোন্ধটো বহুত বেয়া। আহি আমি বৰ্তমান তিনিচুকীয়া পাই গ'লোঁ। এতিয়া আমি ডাইৰেক্ট যাওঁ বজাৰলৈ। বহুত হৰণ মাৰেও, টিটি টাটাত একদম কাণত ধৰি যায় ৰে। ঠিক হ'ব খালি। ইমান সৰু সৰু গ্লাছ আমাৰ টিকলি কাৰণে মজা হ'ব। তো ইয়াতে আমি কিবা কিবি সৰু সুৰা কিবা কিবি অলপ ল'লোঁ। এতিয়া আমি যাম নপুখুৰী পাৰ্কলৈ, বলক যাওঁ।
এয়া আমি আহি পাই গ'লোঁ নপুখুৰী উদ্যান, তিনিচুকীয়া নপুখুৰী উদ্যান। ব'লক এতিয়া নপুখুৰী উদ্যানৰ ভিতৰলৈ সোমাই যাওঁ। বেটি উঠা আকৌ মা উঠিছে দেখিছা নাই? কেনেকুৱা লাগিছে বেটি? পুৰা মজা নে? এইটো পুখুৰীত বহুত ধুনীয়া মাছ আছে, আপোনালোকে চাওক। মাছ দেখিবলৈ পাইছে নাই? মজা মাছ দেখিয়ে ভাল লাগিছে। ধৰি লৈ যাব পাৰিলে ভাল আছিল, কিন্তু ধৰি নিব নোৱাৰি ন ইয়াৰ পৰা। তিনিচুকীয়া টাউনখনৰ কাষতে লাগি আছে, দেখিছেনে? এইটো ৰাস্তা তিনিচুকীয়া টাউন ৰোডৰহে ৰাস্তা বোলে, তিনিচুকীয়া টাউনৰ ৰোড। মাছ মজা লাগিছে বোলে। পোৱালি জোলনা খেলিছে। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষতে থকা বেল আইকনটো বজাই দিব। তো আজিলৈ বাই বাই, টাটা। আকৌ লগ পাম নেক্সট ব্লগত।